BPF দলে শক্তিশালী হৈ আছে আৰু সেই হিচাপে আমি UPPL হে নাথাকিব Koramor Primary BPF ni gasai boot committee आरो गामि सभानि मावफारिया फोरोंथाय हाबाफारि बे हाबाफारियावनो दानियेल लाख्राया बुंदों खौरां बिजोङाव जोंनि आदिवासिनि भटफोरा गुबुन दोलोआव थांनो मोननाङा उदालगुरि जिल्ला BTCनि 38 नं भैरबकुंड ब्याबनि सिङाव थानाय करामर प्राइमारि BPF कमिटिनि बुथ कमिटि आरो गामि सभानि मावफारिया फोरोंथाय होनाय हाबाफारि जालाङो फैबाय थानाय BTC बिसायख'थियाव माबादि बाहागो लानांगौ आरो माबादि गोख्रों खामानि मावनांगौ बिनि बागै फोरोंनाय आरो सावरायनाय जायो होननानै फोरमायदों दानियेल लाख्राया हाबाफारियाव बाहागो लायो उदालगुरि जिल्ला BPF नि आफादगिरि एबा 38 नं भैरबकुंड बियाबनि बिजाथि रिहन दैमारी लोगोसेयैनो हाबाफारियाव बाहागो लायो भैरबकुंड ब्लक BPF नि आफादगिरि सनेश्वर वारी बारगो MCLA रिपेन दैमारी भैरबकुंड ब्लक आदिवासी सेलनि आफादगिरि दयाल दिगाल लेङाइ आफादगिरि दानियेल लाख्रा जिल्ला BPF नि बानजाय नेहाथारि नान्दिनी कालान्दी जिल्ला आइजो गांखंनि आफादगिरि मीरा दैमारी मोना হয় আপোনালোকে দেখা পাইছে আজি উদালগুৰি BPF দলৰ জিলা সমিতিৰ নেতৃত্বত আজি কৰামুৰ প্ৰাইমাৰী সমিতিৰ অন্তৰ্গত যিমান সুবা কমিটি আছে আৰু BSU কমিটি আছে হিউমেন সেল আছে তাৰপিছত সকলোকে একেলগে লৈ আজি এখন ট্ৰেনিং প্ৰগ্ৰাম হৈ আছে আপোনালোকে দেখি পাইছে ট্ৰেনিং প্ৰগ্ৰামত বহু সংখ্যক মানুহ জড়িত হৈ আছে জড়িত হোৱাৰ কাৰণ এটোৱে যে আজি BPF দলক সবেই নাকৱালি লৈছে আৰু মানে আহিবলগীয়া ইলেকশ্যনত যে BPF দলক জয়যুক্ত কৰাব এটো আশা আকাংক্ষাৰে সবে ওলাই আহিছে আৰু BPFৰ কাৰণে কাম কৰিছে আমি 100% নিশ্চিত BPF দলে যে সৰকাৰ গঠন কৰিব হয় তাৰ বাবে আমি কাম কৰি আছো আৰু সুবা কমিটিৰ ট্ৰেনিং প্ৰগ্ৰামটো হল সুবা ওয়াইজত আমি কমিটি ফৰ্ম কৰি দিয়া হৈছে তো সুবাত যে কেনেকৈ কাম কৰি ভোটাৰ্স বিলাক যাতে ইপিনে নহয় হে বুলি আজি হাতক ট্ৰেনিং প্ৰশিক্ষণ দিয়া হৈ আছে গতিকে এই প্ৰশিক্ষণ সভাত মই উদালগুৰি জিলা আদিবাসী সেল BPF দলৰ উপসভাপতি হিচাপে আজি মই উপস্থিত হৈছো UPPL সরকার থকা সত্ত্বেও BPF দলে বলে উলাই আহিছে ৰাইজবিলাকে সাক আপোনালোকে সবে গম পায় যে UPPL মানুহক ঠগাইছে আৰু এটো প্ৰায় 100% নিশ্চিত আমি যোনটো এৰিয়াত আজি প্ৰশিক্ষণ দিয়া হৈ আছে BPF দলৰ যি সুবা কমিটি বিলাকক হেতু এৰিয়াটো প্ৰায় জংগল এৰিয়া হয় আমি এটা আউটিং হিচাপে প্ৰগ্ৰামখন লোৱা হৈছে প্ৰশিক্ষণ প্ৰগ্ৰামটো বহুত ভিতৰা অঞ্চলত লোৱা হৈছে আজি অনুভৱ কৰিব পাৰিছো এটো এৰিয়াটোক চাই যোৱা 5 বছৰ আগত প্ৰমোদ বড় ডাঙৰীয়া যেটো কৈছিলে যে বেটিয়াৰক সুইজাৰল্যান্ড বনাই দিম বুলি এই জংগলকে মানে তেনেকে দেখিবলৈ পাইছো তেনেকে অনুভৱ হৈ আছে যে হেতুৱে এবিলাকৈ কৈ আছিল নেকি এনেকে মানে এটা অনুভৱ হৈ আছে গতিকে যি মিছা প্ৰতিশ্ৰুতি দি এতিয়া ঘৰে ঘৰে পাৰ ভোট পাৰ জব বুলি কৈছিলে এটো আমি দেখিবলৈ পাইছো যে UPPL সরকারে মিছা কথা কৈছে আৰু যেনেকে কৈছিল তেনেকে কৰিব পৰা নাই বিটিআৰ বাকিয়ে চাইছে আৰু ফেলিয়াৰ হৈছে UPPL বুলি আজি পুনৰ BPF দলক যে সরকার গঠন কৰিব লাগে BPF দলক যে দৰকাৰ বিটিআৰ কাৰণে BPF দলৰ বাৰে বিকল্প একো দল নাই গতিকে সবেই যিবিলাক আগত কিছুমান ব্যক্তিয়ে সরকার আছে বুলি BPFৰ পৰা ওলাই আহি UPPLত গৈছিল সেইবিলাক ব্যক্তি পুনৰ ঘূৰি আহি আছে BPFত মানে কাম কৰাৰ কাৰণে 3-4 বছৰ আগত না আপোনালোকে দেখি পাইছে গমে পাইছে এটো মই কোৱা কথা নহয় সবে কৈছে ৰাজ্য কৈছে এটা হৰু হৰা ব্যক্তিও ক'ব পাৰিছে যে BPF দলক হয়তো এতে কৈছে যে BPF নাথাকিব বুলি কিন্তু দিনেই দিনে BPF দলে শক্তিশালী হৈ আছে আৰু সেই হিচাপে আমি UPPL হে নাথাকিব UPPL নাথাকিবে কাৰণ UPPL হেতু কাৰণে নাথাকিব UPPLৰ পৰা গুটেই গিটা লিডাৰ ওলাই আহি মানে BPFত যোগদান কৰিছে গতিকে UPPL কেনেকৈ থাকিব UPPL দল UPPL বোলা শব্দটোৱে মানে উঠি যাব আৰু এই যেটো লেটাৰ UPPL হেতু নোহোৱা হৈ যাব আমি এটো আজি প্ৰশিক্ষণ প্ৰগ্ৰামৰ
যোগেদি আমি এখন কথা কৈছোঁ যে UPPL বোলা শব্দটো উঠি যাব। চাওক এতিয়া BTR একৰ্ড কৰিলে প্ৰমোদ বড়ো ডাঙৰীয়াই, গতিকে BTR ইলেকশ্যন বুলি সিহঁতে কৈছে, কিন্তু BPF দলে BTC চৰকাৰ গঠন কৰিছে আৰু আমি BTC ইলেকশ্যন হোৱাৰ কাৰণেহে আমি যুঁজা চলাই আছোঁ আৰু আমি BTCৰ কাৰণে কাম কৰি আছোঁ। কাৰণ BTR ৰিজনত কি আছে কি নাই আমি নাজানো, কিন্তু BTCত যে কি আছে কি নাই এইটো আমি জানো, এইবিলাক জানো আৰু BPF দলৰ নীতি আদৰ্শ আমি জানো বা BPF দলৰ কাম কৰা ষ্টাইলটো আমি জানো। গতিকে অহা ছেপ্টেম্বৰ মাহত যে ইলেকশ্যন হ'ব এইটো BTC ইলেকশ্যন হ'ব। আমাৰ যিটো আদিবাসী চেল হিচাপে আমি কাম কৰি আছোঁ। মই প্ৰায় 2 সপ্তাহ আগতো কোকৰাঝাৰ গৈছিলোঁ আদিবাসী চেলৰ কাৰণে। বহুত আমি আলাপ আলোচনা কৰিলোঁ আদিবাসী জনগোষ্ঠীৰ কাৰণে কেনেকৈ কাম কৰিব লাগে, আৰু আমি দেখিবলৈ পাইছোঁ যিমান আদিবাসী আমাৰ লোকসকল আছে, ভোটাৰ্ছ লোকসকল আছে, চবে BPF দলত যোগদান কৰি আছে। আৰু আদিবাসী হিচাপে আমি 100% মানে আমি চেষ্টা কৰিছোঁ যাতে আদিবাসী লোকসকলৰ ভোট কোনো দলতে যাতে নাযায়, সেই প্ৰক্ৰিয়াৰে আমি কাম কৰি আছোঁ।